হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই জ্ঞানজ্যোতি বুঢ়াগোহাঁই চেনেল। আজি আপোনালোকক মই বেংগালোৰৰ পৰা কেইটামান দৃশ্য দেখাবলৈ মই ব্লগটো আৰম্ভ কৰিছোঁ। এইটো মোৰ প্ৰথম ব্লগ, চাই আপোনালোকে মৰম দিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, তেতিয়াহে আমি নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাম। মোৰ লগত কোন থাকে, মই কেনেদৰে থাকোঁ, কি কৰোঁ, আপোনালোকে চাব হ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। লাহে লাহে কৰি পিনি মই মোৰ ৰুমৰ পৰা ৰুমটো বন্ধ কৰি মই ওলাইছোঁ। এতিয়া মই অফিচ যাম, অফিচ টাইম হ'ল আৰু মাস্কখন প্ৰয়োজন। মাস্ক নহ'লে ইয়াত মোৰ অফিচত এলাও নকৰে, চিকিউৰিটি চেকিং হৈ গেটত। লাহে লাহে কৰি মই ওলাই গৈছোঁ। মই গাঁৱৰ ভিতৰত আছোঁ, বেংগলৰ চিটিত নাই, গতিকে এখন গাঁও এৰিয়াত মই আছোঁ। লাহে লাহে কৰি মেইন ৰোড পাইছোঁহি মই। ইয়াত দোকানবিলাক খোলাই নাই বৰ্তমান, ৰাতিপুৱা 8:30 বাজিছে। প্ৰায়বিলাক দোকান খোলাই নাই। ইয়াৰ ৰাস্তাবিলাক দুইলানযুক্ত হয়, গাঁৱৰ ভিতৰত লাইনযুক্ত হয় আৰু এনেদৰে মানুহ যাবৰ বাবে ৰাস্তা কিনাৰ সেইটো মানুহ যাবৰ বাবে বনাইছে গাড়ীত লগাই। যিবিলাক আমাৰ তাত গাড়ী যাবৰ বাবে বনাই ৰাস্তা, আৰু ৰাস্তাৰ কাৰণে ইয়াত প্ৰায় গছ গছনি পাই যাব আৰু গাড়ীসমূহ লাইনযুক্ত হয়। গাড়ীৰ ৰুটবিলাক এটা লাইন যোৱা আৰু এটা লাইন অহা আৰু ইয়াতে লাইনত এনেদৰে অহা যোৱা কৰে। ৰুলছ মানি চলে। যদি আৰু মানি নচলে তেতিয়া ট্ৰেফিকৰ ভয় আছে, কেমেৰা লগাই থোৱা আছে আৰু ঘৰলৈ ডাইৰেক্ট চাব নামানে। লাহে লাহে কৰি মই গৈ আছোঁ বৰ্তমান অফিচৰ বাবে। চাওক ইয়াত কিমান গছ গছনি আছে, গছ গছনিৰ মাজেৰে গৈ থাকিব লাগে ইয়াত। সেইকাৰণে বেছি গৰম নহয়, গৰমৰ প্ৰভাৱ বহুত কম হয় বেংগলোৰত। এতিয়া বৰ্তমান বহুত গৰম হৈ আছে, ইয়াত ইমান গৰম নাই কিয়নো গছ গছনি বহুত আছে। ৰাস্তাত দুই পাৰে ইয়াত বহুত গছ ৰোপণ কৰি আছে, নতুন নতুনকৈ বহুত হৈছে আৰু পুৰণাও বহুত আছে। চাওক ৰাস্তাটোৱে মানুহ যাবৰ বাবে কিমান বহল বহলকৈ বনাই থৈছে। যিবিলাক আমাৰ তাত গাড়ী যাবৰ বাবে বনাই এনেকুৱা টাইলছ লগাই পিনি, টাইলছৰ ইটাৰটো লগাই। আৰু লকডাউনৰ কাৰণে মানুহ বহুত কম ইয়াত। ICICI বেংক হয় সেইপিনে। চাওক অতি থাকি ভাল লাগে, বহুত মনোমোহা পৰিৱেশ হয়। বহুত জলবায়ু ভাল হয়, ঠাণ্ডা হয় জেগাবিলাক। লকডাউনৰ কাৰণে বহুত কম পৰিমাণে গাড়ী চলিছে ইয়াত। গাড়ী নাই বুলিবই পাৰি, নহ'লে ইয়াত ট্ৰেফিক জাম সদায় থাকে। অফিচ খোলা হ'লে অফিচবিলাক প্ৰায় বন্ধ হৈ আছে। অফিচবিলাক যদি চৰকাৰে সম্পূৰ্ণভাৱে খুলি দিছে, নিজে নিজে মানুহবিলাকে অফিচৰ ৰুলছবিলাক মানি পিনি চৰকাৰী ৰুলছবিলাক মানিছে। চৰকাৰী ৰুলছ মানে কি আৰু কৰোণা ভয়ত মানুহবিলাকে বৰ্তমান খোলা সময় ইমান কৰা নাই। যাৰ প্ৰয়োজন আছে তেওঁলোক গৈছে। মই লাহে লাহে গৈ মোৰ অফিচ এৰিয়া পালোঁহি, চিকিউৰিটি চেকিং কৰাই ল'লোঁ, মোৰ টেম্পাৰেচাৰ চেক কৰিলোঁ আৰু এয়া লাহে লাহে মই আহি পিনি অফিচৰ জেগাত পালোঁহি। এইটো মোৰ ফাৰ্ষ্ট বিল্ডিংটো হয়, আমাৰ অফিচৰ ফাৰ্ষ্ট বিল্ডিংটো হয়। বিল্ডিঙৰ ভিতৰেদি মই গৈ আছোঁ। ইয়াত ভিতৰতে ATM এটা আছে। ATM এনেকৈ কৰি মই ফাৰ্ষ্ট বিল্ডিংটো পাৰ হৈ মই আহি আছোঁ। ইয়াত প্ৰায়বিলাক IT কোম্পানীয়ে হয়, যিবিলাক নেকি ছফ্টৱেৰ কোম্পানী বুলি কোৱা হয়। সেইকাৰণে পূৰা গিলাচৰ হয় ইয়াত, AC যুক্ত, পূৰা সম্পূৰ্ণ AC যুক্ত হয় ইয়াত। এইবিলাক কোম্পানী আছে চাইডে চাইডে, প্ৰতিটো ফ্ল'ৰতে 2-3টাকৈ কোম্পানী আছে। আৰু চাওক কিমান সুন্দৰ এৰিয়াটো। ইয়াত চিমা ছফ্টটেক পাৰ্ক বুলি কয়, ছফ্টটেক মানে ছফ্টৱেৰ পাৰ্ক বুলি কোৱা হয়। কিমান সুন্দৰকৈ সজাই ৰাখিছে। বৰ্তমান ইয়াত মানুহ নাই, সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। মোৰ কাম আছে কাৰণে মই আহিছোঁ। আৰু চাওক ইয়াত প্ৰায় 4টা বিল্ডিং আছে। প্ৰায়বিলাক বেংগলোৰখন প্ৰায়বিলাক IT চিটিৰ কাৰণে বিখ্যাত হয়। সেইকাৰণে ভাল লাগে জেগাবিলাক থাকি, অতি সুন্দৰ পৰিৱেশ। মই লাহে লাহে মোৰ বিল্ডিংটো পালোঁহি। ইয়াত চাওক এইটো হয় এটা IT কোম্পানী দেখিছে। আৰু মই এনেকৈ কৰি লাহে লাহে লিফ্টত উঠি মোৰ ফাৰ্ষ্ট ফ্ল'ৰত মোৰ অফিচটো আছে আৰু মই লিফ্টত এটি যাম। ইয়াত প্ৰেছ কৰিব, অ'পেন কৰিবৰ কাৰণে প্ৰেছ কৰি মই মোৰ ফাৰ্ষ্ট ফ্ল'ৰত হয়। মই সেইকাৰণে ফাৰ্ষ্ট ফ্ল'ৰ দবাইছোঁ আৰু লাহে লাহে মোৰ কোম্পানী পালোঁহি। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। মই নতুন নতুন ভিডিঅ' দিম বুলি প্ৰতিশ্ৰুতি দিলেও মই বহুত জেগাত ফুৰিবলৈ যাম। ধন্যবাদ। আৰু আপোনালোকৰ